নমস্কাৰ ফ্ৰেণ্ডছ, মই ৰমান আপোনালোকে চাই আছে আছামিজ টেকনিকেল আৰম্ভ কৰোঁ। নমস্কাৰ ফ্ৰেণ্ডছ, আজি মই ক'বলৈ ওলাইছোঁ আপুনি হোৱাটছআপ ডিলিটেড মেছেজ কেনেকৈ চাব পাৰিব। আমি এটা দেখুৱাইছোঁ। এতিয়া এই মেছেজটো আপোনাৰ ডিলিট হৈছে, আমি এতিয়া চাব পৰা নাই। এতিয়া তাৰ বাবে আমি এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব। প্লে ষ্ট'ৰলৈ যাওঁ। প্লে ষ্ট'ৰত এই ন'টিছ এপ বোলা এপটো ইনষ্টল কৰক। ইনষ্টলিং হৈ আছে। ওপেন কৰিম, ক্লিক কৰিম, এলাউ কৰিম, তাৰপিছত নেক্সট, নটিচ এপ, এলাউ, আমাৰ আমি বেক ক্লিক কৰিম। এতিয়া ফটো মিডিয়া ফাইল ডিভাইজৰ এলাউ কৰিম। এতিয়া আমি নেক্সট কৰিম। এতিয়া আমাক যিহেতু অকল হোৱাটছএপৰহে নটিফিকেশ্যন দৰকাৰ, বাকীবিলাকৰ আমি অফ কৰি দিম। হোৱাটছএপটো অন কৰি দিম। বেক কৰিম, নেক্সট, ৰানিং, এণ্ড এটা মেছেজ আহিব। এবাৰ নটিফিকেশ্যন দিয়া দেখা গৈছে। ডিলিট হৈছে মেছেজটো, কিন্তু ইয়াত ডিলিট নাই হোৱা। ডিলিট মেছেজ দেখাইছে, কিন্তু ইয়াৰ পৰা ডিলিট হোৱা নাই মেছেজটো। আপুনি চাব পাৰে। আমি হোৱাটছএপত গৈ চাব পাৰে যে মেছেজটো ডিলিট হৈছে নাই। আপুনি হোৱাটছএপত চাওক মেছেজটো ডিলিট হৈছে, কিন্তু আপুনি ইয়াত গৈ চাওক যে মেছেজটো ডিলিট হোৱা নাই। হোপ ইউ আৰ লুকিং, এই মেছেজটো আহিছিলে, ডিলিট হোৱা নাই। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।